নমস্কাৰ। আজি আপোনালোকক মই মহিলাসকলৰ এটা অত্যন্ত কমন টিউমাৰ ইউটেৰাছত হোৱা এটা জৰায়ুত হোৱা এটা কমন টিউমাৰ ইউটেৰাছ ফাইব্ৰইড, যাক আমি মায়োমা বা চিজ বুলিও জানো, তাৰ ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিৰ দ্বাৰা কৰিব পৰা ট্ৰিটমেণ্টৰ বিষয়ে জনাব বিচাৰিছোঁ। ইউটেৰাছৰ ফাইব্ৰইড বা মায়োমা হ'ল এটা নন কেঞ্চাৰাছ বিনাইন টিউমাৰ। এই টিউমাৰটো প্ৰি মেন'প'জেল বা য়াং লেডিজৰ মাজত দেখা যায়। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ এই ইউটেৰাইন ফাইব্ৰইড কি ধৰণৰ বা কি টাইপৰ থাকিব পাৰে। আচলতে এই টিউমাৰটো হ'ল ইউটেৰাছৰ যিখিনি মাছেলছ থাকে সেই মাছেলছৰ পৰা উৎপত্তি হোৱা এক ধৰণৰ টিউমাৰ। আৰু এই টিউমাৰটো তিনি ধৰণৰ হয় জেনেৰেলি। যিটো ইউটেৰাছৰ কেভিটিৰ ফালে থাকে সেইটোক আমি ছাবমিউকাছ ফাইব্ৰইড বুলি কওঁ, আৰু যিটো ইণ্ট্ৰামাস্কুলাৰ ইউটেৰাছৰ ডিপ মাছেলছৰ ভিতৰত থাকে তাক ইণ্ট্ৰামুৰেল, আৰু যিটো ইউটেৰাছৰ বাহিৰৰ ফালে থাকে তাক আমি ছাবচেৰাছ ফাইব্ৰইড বুলি কওঁ। যিসকল মহিলাৰ গৰ্ভাশয়ত বা জৰায়ুত ফাইব্ৰইড বা মায়োমা বা চিজ থাকে সিহঁতে কেনেকৈ প্ৰেজেণ্ট কৰে, মিনছ সিহঁতৰ উপসৰ্গ কি হয়। জৰায়ুৰ চিষ্টৰ প্ৰধান উপসৰ্গ হ'ল অনিমীয়া, মাহেকীয়া, কেতিয়াবা বহু পৰিমাণে ৰক্তক্ষৰণ হ'ব পাৰে, বা কেতিয়াবা দুটা চাইকেলৰ মাজতো ৰক্তক্ষৰণ হ'ব পাৰে, যিটোক আমি হেভি মেনিষ্ট্ৰিয়েল ব্লিডিং বুলি কওঁ। তলপেটৰ বিষ অনুভৱ কৰিব পাৰে, কঁকালত বিষ অনুভৱ কৰিব পাৰে। যিবিলাকৰ ডাঙৰ ফাইব্ৰইড থাকে সেইবিলাকৰ পৰা প্ৰেছাৰ চিমটমছ কিছুমান পাব পাৰে। ইউৰিনাৰী ব্লাডাৰ থাকে, ইউৰিনাৰী ব্লাডাৰত প্ৰেছাৰ দিলে জেনেৰেলি ফ্ৰিকুৱেণ্টলি পেচাব কৰাৰ যিটো অনুভূতি সেইটো পাব পাৰে। হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট, মানে কি কাৰণত হ'ব পাৰে ইউটেৰাইন ফাইব্ৰইড। ইউটেৰাইন ফাইব্ৰইডৰ আজিলৈকে কোনো গৱেষণাত কোনো প্ৰত্যক্ষ বা ডাইৰেক্ট কোনো কাৰণ বা কজ পোৱা হোৱা নাই। কিন্তু তাৰ মাজতে আমি এটা কথা লক্ষণীয় যে এইটো হেৰিডিটাৰী হ'ব পাৰে, ফেমিলিত চলি থাকিব পাৰে, আৰু জেনেৰেলি 30 to 40 ইয়াৰ্ছৰ যিটো এজ ব্ৰেকেট মহিলাসকলৰ সেইটোত জেনেৰেলি উপসৰ্গই দেখা দিয়ে। ইয়াৰ কমপ্লিকেশ্যনছ কি হ'ব পাৰে? ইয়াৰ কমপ্লিকেশ্যনছ হ'ল যিহেতু ৰক্তক্ষৰণ বহুত বেছি হ'ব পাৰে, ৰক্তক্ষৰণৰ ফলত এনিমিয়া বা চিভিয়াৰ এনিমিয়া, আৰু এনিমিয়াজনিত কাৰণত হৃদৰোগতো আক্ৰান্ত হ'ব পাৰে। ইয়াৰ উপশম বা ট্ৰিটমেণ্ট কি? ইয়াৰ উপশম বা ট্ৰিটমেণ্টৰ কেইবাটাও উপায় আছে। যিখিনি এচিমটমেটিক বা যাৰ কোনো উপসৰ্গ নাই সেইখিনি মহিলাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰাওঁ, আমি মাত্ৰ ৱেইট এণ্ড ৱাচ কৰি চাব পাৰোঁ। আৰু যিখিনিত উপসৰ্গই দেখা দিয়ে মেডিচিনেল বা হৰমনেল ট্ৰিটমেণ্ট কৰিব পৰা যায়। শল্য চিকিৎসাৰ দ্বাৰাও ইয়াক উপশম কৰিব পাৰি, হিষ্টাৰেক্টমি বা মায়োমেক্টমি কৰি, আৰু অত্যাধুনিক ইণ্টাৰভেনশ্যন ৰেডিঅ'লজিৰ দ্বাৰা ইউটেৰাইন ফাইব্ৰইড এম্বলাইজেশ্যন বা ইউটেৰাইন আৰ্টাৰী এম্বলাইজেশ্যন। এই ইউটেৰাইন আৰ্টাৰী এম্বলাইজেশ্যনত আমি কি কৰোঁ, আমি কলা ফ্ল'ৰছত বা গ্ৰইনত সৰু ছিদ্ৰ এটা কৰি জৰায়ু ছাপ্লাই কৰা যিটো ৰক্তবাহী নলিকা বা আৰ্টাৰী থাকে সেই আৰ্টাৰীত সূক্ষ্ম কেথেটাৰেৰে আমি ইউটেৰাইন ফাইব্ৰইডটোত কিছুমান মেডিচিন দি বন্ধ কৰি দিয়া যায়। বন্ধ কৰি দিয়াৰ লগে লগে ইউটেৰাইন ফাইব্ৰইডটোৰ নিউট্ৰিশ্যন বন্ধ হৈ যায় আৰু ই লাহে লাহে শ্ৰিংকেজ ষ্টাৰ্ট হৈ যায়। যদিও এতিয়ালৈকে কোনো গৱেষণাতে এই পদ্ধতিৰ দ্বাৰা কৰা ট্ৰিটমেণ্ট বা চিকিৎসাৰ পিছত প্ৰেগনেঞ্চিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰে তাৰ সেইটো পৰিগণিত হোৱা নাই, তথাপিও আমি সাধাৰণতে এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ পিছত 6 মাহলৈকে প্ৰেগনেঞ্চি নোহোৱাৰ কাৰণে বা গৰ্ভধাৰণ নকৰাৰ কাৰণে আমি পেচেণ্টক উপদেশ দিওঁ। আৰু বহুতো ক্ষেত্ৰত দেখা গৈছে যে তাৰ পিছত হোৱা গৰ্ভধাৰণ বা প্ৰেগনেঞ্চিত সফল বা সুফল পোৱা গৈছে। আমাৰ পেচেণ্টবোৰত আমি কেনেধৰণে আগবাঢ়োঁ এই চিকিৎসাৰ কাৰণে। আমি প্ৰথমতে পেচেণ্টজনক প্ৰপাৰ ডায়েগনচিছৰ কাৰণে আল্ট্ৰাচাউণ্ড আৰু MRI কৰি চাম। যদিও কেতিয়াবা হয়তো হিষ্টাৰস্কপিক বায়পচি ৰোগ নিৰ্ধাৰণৰ কাৰণে দৰকাৰ হ'ব পাৰে। আৰু আমি এই পদ্ধতিৰ আগতে মহিলাসকলৰ ৰোগ নিয়ন্ত্ৰণকাৰী কিছুমান হিষ্ট্ৰী আমি লওঁ। তাৰ ভিতৰত এছপিৰিন বা কোনো বিষৰ দৰৱ খায় নেকি, বা কোনো দৰৱৰ পৰা এলাৰ্জি হৈছে নেকি, ডায়েবেটিছ আছে নেকি, যদি ডায়েবেটিছ আছে কি দৰৱ খাইছে, আৰু ব্ৰংকিয়েল এজমা আছে নেকি। সেইখিনি বস্তু আমি চালি জাৰি চোৱাৰ পিছতহে আমি এই পদ্ধতিৰ দ্বাৰা কৰা ট্ৰিটমেণ্টৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ। এই ইউটেৰাইন ফাইব্ৰইড এম্বলাইজেশ্যন আমি আৰু ক'ত কৰিব পাৰোঁ। ট্ৰমা বা কিবা দুখ পোৱাৰ পিছত হোৱা অত্যন্ত ব্লিডিং, অত্যন্ত ৰক্তক্ষৰণ, বা চাইল্ড বাৰ্থ প্ৰসৱ কৰাৰ পিছত কোনোবা মহিলাৰ যদি অত্যন্ত ৰক্তক্ষৰণ হয় সেয়াকো আমি এই পদ্ধতিৰ দ্বাৰা ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু কেতিয়াবা কিছুমান গাইনকলজিকেল কেঞ্চাৰ বা গাইনকলজিকেল মেলিগনেঞ্চিত যদি ব্লিডিং থাকে বা ৰক্তক্ষৰণ থাকে তাকো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইউটেৰাইন আৰ্টাৰী এম্বলাইজেশ্যন কৰিব পাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এই চিকিৎসাৰ আগতে আমি আৰু এটা বস্তু নিৰূপণ কৰোঁ, সেইটো হ'ল যে মহিলাজনী
ইতিমধ্যে গৰ্ভধাৰণ কৰিছে নেকি। যদি গৰ্ভধাৰণ কৰিছে আমি এইটো পষ্টপন কৰিব লাগিব বা আমি এইটো পষ্টপন কৰোঁ যেতিয়ালৈকে কমপ্লিট প্ৰেগনেঞ্চি কমপ্লিট নহয়। কাৰণ কি নহ'লে ফিটাছ ৰেডিয়েশ্যন পাব পাৰে আৰু ৰেডিয়েশ্যন পালে এবনৰ্মেল হ'ব পাৰে। বেনিফিট ভাৰ্চেছ ৰিস্ক অফ দিছ প্ৰচিডিউৰ। বেনিফিটছৰ ভিতৰত হয় লোকেল এনেস্থেচিয়াত কৰা হয়, গতিকে জেনেৰেল এনেস্থেচিয়া ৰিলেটেড ৰিস্ক কম থাকে। পেচেণ্টৰ ৰিকভাৰী সোনকালে হয়। শল্য চিকিৎসাৰ দ্বাৰা কৰা চিকিৎসাৰ তুলনাত এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ পিছত পেচেণ্টে বা মহিলাজনীয়ে দৈনন্দিন কামত বহুত সোনকালে যোগদান কৰিব পাৰে। এই পদ্ধতি কম খৰচত হৈ যায় কাৰণ পেচেণ্টজন বহুত কম সময়ৰ কাৰণে হস্পিটেলত এডমিট থাকিব লগা হয়। আৰু এই পদ্ধতি যিহেতু এটা সূক্ষ্ম ছিদ্ৰ এটাৰ মাজেদি কৰা হয়, গতিকে এইটোৰ এটা কছমেটিক ৰিজনছ আছে। পেচেণ্টৰ স্কিনত বা শৰীৰত কোনো দাগ নাথাকে। এই পদ্ধতিত আৰু এটা বেনিফিট হ'ল ব্লাড লছ একেবাৰে নহয়। এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ পিছত মহিলাজনীৰ যদি ইয়াং ফিমেলছ হয় আৰু এটা বেনিফিট হ'ল হৰমনেল ট্ৰিটমেণ্টৰ তুলনাত এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ পিছত মহিলাজনীৰ মেন'পজ দেৰিকৈ আহে। মই এতিয়া আপোনালোকৰ আগত ৰিগ্ৰথ অফ দ্য টিউমাৰ বা ৰিকাৰেঞ্চৰ ওপৰত মই ক'ব বিচাৰিছোঁ যে এই পদ্ধতিৰ দ্বাৰা কৰা চিকিৎসাৰ ক্ষেত্ৰত ৰিগ্ৰথ বা ৰিকাৰেঞ্চ এই টিউমাৰটো আকৌ হোৱাৰ যিটো সম্ভাৱনা সেয়া অত্যন্ত কম। এইটো ৰেয়াৰ বুলি ক'ব পাৰি। আমি সাধাৰণতে দেখা পাওঁ যিবিলাক পেচেণ্টত ৰিগ্ৰথ বা ৰিকাৰেঞ্চ হৈছে টিউমাৰৰ, সেইবিলাক ক্ষেত্ৰত কি হয়, জেনেৰেলি আমি ট্ৰিটমেণ্ট কৰাৰ আগতে যি ট্ৰিটমেণ্টে নহওক, মেডিচিনেল ট্ৰিটমেণ্টেই হওক বা শল্য চিকিৎসাৰ দ্বাৰা কৰা চিকিৎসাই হওক বা এম্বুলাইজেশ্যন পদ্ধতিৰ দ্বাৰা চিকিৎসাৰ পিছতেই হওক, কিন্তু এই ৰিকাৰেণ্টৰ কাৰণটো কি? সেই ৰিকাৰেণ্টৰ কাৰণটো বহুত সময়ত দেখা যায় ইমেজিং ষ্টাডি বা আমি MRI বা আল্ট্ৰাচাউণ্ড বা আন ষ্টাডিত আমি দেখা পাইছোঁ যে যেতিয়া আমি পেচেণ্টটো ট্ৰিটমেণ্ট কৰিছোঁ সেইটো সময়ত যিটো টিউমাৰ আছিল সেই টিউমাৰটো ট্ৰিটমেণ্ট কৰা হৈ গ'ল, কিন্তু সেইটো সময়তে তাৰ ওচৰতে আকৌ এটা সৰু হয়তো টিউমাৰ আছিলে যিটো টিউমাৰ আল্ট্ৰাচাউণ্ড বা MRIত ধৰা পৰা নাছিলে। আৰু পিছত যেতিয়া ৰিকাৰেঞ্চ আছে সেই ধৰা নপৰা টিউমাৰটো সেইটো লাহে লাহে গ্ৰ'থ কৰিছে আৰু তাৰ ফলত আকৌ চিমটমছ আহিছে। যদিও এই ধৰণৰ পেচেণ্ট বহুত কম, কিন্তু কিছুমান পেচেণ্টত ৰিকাৰেণ্ট হ'ব পাৰে। তাৰ কাৰণ ট্ৰিটমেণ্ট কৰা টিউমাৰটো নহয়, তাৰ কাৰণ হ'ল যে নতুনকৈ টিউমাৰ আকৌ গ্ৰ' কৰিছে, যিটো আমি কৰাৰ আগতে হয়তো অত্যন্ত সৰু আছিল, এতিয়া বাঢ়ি গৈছে। ৰিকাৰেঞ্চ ৰেটটো হৰমনেল ট্ৰিটমেণ্টৰ তুলনাত বহুত কম। এই প্ৰক্ৰিয়াৰ আৰু এটা সুফল হ'ল যে আমি একে ছিটিংছত মাল্টিপুল টিউমাৰ বা বহুত কেইটা টিউমাৰ আমি একেটা ছিটিংছত একেধৰণে ট্ৰিটমেণ্ট কৰি দিব পাৰোঁ। হু আৰ দ্য ৰাইট কেণ্ডিডেটছ, একচুৱেলি কোনবিলাক মহিলা এই ট্ৰিটমেণ্টৰ কাৰণে উপযোগী হয়। তাৰ ভিতৰত মই প্ৰথমতে ক'ম যোনে নিজৰ ইউটেৰাছটো প্ৰিজাৰ্ভ কৰিব বিচাৰিছে, চাৰ্জাৰী বিচৰা নাই। যিবিলাক মেডিচিনে মেন'পজ সোনকালে আনিব পাৰে, তাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেওঁলোকৰ কাৰণে এইটো ৰাইট অপশ্যন। যোনে চাৰ্জাৰী নিবিচাৰে আৰু কিছুমান পেচেণ্ট আছে যিসকলৰ লগতে আৰু কিছুমান বেলেগ হাইপাৰটেনশ্যন হওক বা কাৰ্ডিয়াক ডিজিজে হওক, হাৰ্টৰ বেমাৰ হওক, কনভেনশ্যনেল চাৰ্জাৰী কৰিব নোৱাৰে, সিহঁতে ৰাইট কেণ্ডিডেট এইটো ট্ৰিটমেণ্টৰ কাৰণে। আৰু যোনে কছমেটিক চাৰ্জাৰী বিচাৰে, কোনো স্কাৰ নিবিচাৰে বা কোনো দাগ থকাটো শৰীৰত নিবিচাৰে, তেওঁলোকৰ কাৰণে এইটো ৰাইট অপশ্যন। যিসকলে অলৰেডি ফেমিলি কমপ্লিট কৰিছে, যাৰ 2টা সন্তান আছে আৰু যোনে হস্পিটেলত বহুত কম সময় থকাটো বিচাৰে, অবভিয়াছলি তেওঁৰ কাৰণে এইটো ৰাইট।